কাটি দেখাই দিছোঁ এইটো ওচৰলৈ আনক কেমেৰা ওচৰলৈ এই দুটা ডাল দেখিছে এইটো এটা আৰু এইটো এটা অকণমান ইফালৰ পৰা ঘূৰাই পেলাই দেখুৱা এইফালে নমস্কাৰ মই সীমান্ত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছবি সীমান্ত ইউটিউব চেনেল আৰু মই বহুতো চাচি গছৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু লগতে এই চেনেলত বহুত ভিডিঅ' আছে চাচি গছৰ ওপৰত আপোনালোকে যদি চাইছে গম পাইছে আৰু আজিও আহিছোঁ এটা চাচি গছৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু আপোনালোকক দেখাম এজোপা চাচি গছ কেনেকৈ বহাব পাৰি প্ৰেক্টিকেলি দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে বলক আৰু এইজোপা চাচি গছ আপোনালোকে দেখিছে আৰু এই চাচি গছজোপা কেনেকৈ বহাব পাৰি ইয়াৰ কিছুমান টেকনিক আছে টেকনিক মানে কিছুমান কৌশল খটাব লাগিব ইয়াৰ যিবিলাক সাইড ডাল যিবিলাক বাঞ্চ ডাল বুলি কয় মানে যিবিলাক সাইডৰ পৰা ওলায় সেই বাঞ্চ ডালবিলাক আপোনালোকে কাটি দিব লাগিব মই আপোনালোকক দেখাইছোঁ এই মোৰ পিছফালে আছে দুজোপামান আহক ভিডিঅ' আহক এই দুজোপা দেখিছে আপোনালোকে এই বাঞ্চ যিবিলাক ডাল এই বাঞ্চ যিবিলাক ডাল আছে এইবিলাক কাটি দিব লাগে কিন্তু ওপৰলৈকে নাকাটিব ওপৰলৈকে যদি কাটি দিয়ে মানে ইমানটো মানলৈকে এইকেইটা ডাল কাটিব পাৰিব এইটো কাটিব পাৰিব আৰু তাৰ ওপৰলৈকে বৰ বিশেষ ওপৰলৈকে নাকাটিব যদি ওপৰলৈকে কাটে মানে তেতিয়া কি হ'ব বতাহে গছজোপা ভাঙি দিব পাৰিব মানে বতাহে গছজোপা ভাঙি দিব আৰু এই বাঞ্চ ডালবিলাক আপোনালোকে তলৰ পৰা কাটি যাব তললৈ দেখাওক ভিডিঅ' এই তলৰ পৰা কাটি দিব মানে তলত ডাল নাৰাখিব যদি তলত ডাল ৰাখে কি হয় গছজোপা মানে বাঢ়িবলৈ মন নকৰে গছজোপা জোপোহা হৈ থাকিব ওখ নহ'ব আৰু গছজোপা যদি ওখ নহয় তেতিয়া গা গছডাল নেবাঢ়িব আৰু তেতিয়া মানে গছজোপা কিবা ডাঙৰ নিচিনা নালাগিব সেইকাৰণে এইবোৰ গছবোৰ দেখাইছে এইফালে দেখাই দিয়া এই গছবিলাক দেখিছে এইবিলাক তলত এনেকৈ ডাল ৰখা নাই এইবিলাক দেখিছে আপোনালোকে আৰু এইবোৰ দেখিছে তলত আমি ডাল ৰাখিব নালাগে যদি চাচি গছজোপা বহাব খুজিছে আৰু এইকেইটা মই এতিয়া আপোনালোকক কাটি দেখাই দিছোঁ এইটো ওচৰলৈ আনক কেমেৰা ওচৰলৈ এই দুটা ডাল দেখিছে এইটো এটা আৰু এইটো এটা অকণমান ইফালৰ পৰা ঘূৰাই পেলাই দেখুৱা এইফালে এই দুটা ডাল দেখিছে আপোনালোকে এই ডাল দুটা মই এতিয়া কাটি দিম এইকেইটা মানে এয়া কাটি দিছোঁ আপোনালোকে দেখিছে এই ডালটো কাটি দিছোঁ আৰু এইটো ডাল কাটিব পাৰিম আৰু তাৰ বেছি ওপৰলৈকে আপোনালোকে নাকাটিব এইকেইটা ডাল কাটিছোঁ দেখিছে আৰু এই ডালকেইটা যদি কাটি দিওঁ এইজোপা ওখ হৈ যাব আৰু গা গছডাল বহাত মানে সহজ হ'ব গা গছডাল সোনকালে বাঢ়ি যাব আৰু দেখিছে আপোনালোকে এনেদৰে আপোনালোকে চাচি গছৰ যিখিনি বাঞ্চ ডাল থাকে সেইখিনি কাটি দিব আৰু কাটি দিলে গা গছডাল ওখ হ'ব আৰু এই গছজোপা আপোনালোকে কেমেৰা অকণমান ওচৰলৈ দেখুৱা এই গছজোপাৰো আপুনি এই দুটা ডাল কাটিব পাৰিব এই ডালটো এই বাঞ্চ ডাল আৰু এইটো এটা আপোনালোকে কাটিব পাৰিব এইকেইটা মই কাটি দিছোঁ এইটো কাটি দিছোঁ এনেকৈ সময়ে সময়ে কাটি থাকিব লাগে আৰু মই আগত যিহেতু কাটিছোঁ এইবিলাক তুমি দেখুৱাই দিয়া এইফালে দেখুৱাই দিয়া এইবিলাক দেখিছে আপোনালোকে তলত ডাল ৰখা নাই আৰু সেই ওপৰবিলাকো কাটিবলৈ যত্ন কৰিব এইবিলাক জখলালৈ কাটিব লাগিব যিহেতু ঢুকি নাপাওঁ মই আৰু এইবিলাক কাটি আপোনালোকে এজোপা চাচি গছ বহাব পাৰে